হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই গৈ বেটীৰ লগত ঘৰতে কৰা সৰু সুৰা খেতিখনৰ পৰা অলপ চিঙি আনিলোঁ। কি হয় এইটো? কি হয় এইটো? কি হয়? লাওৰ পাত। এইটো এইটো ভটুৱা আৰু এইটো আৰু এয়া জ্বলা আনিছা। ক'ৰ পৰা আনিছা? এতিয়া আমাৰ বাৰীৰ হয়, আমাৰ খেতিৰ হয়, আমি খেতি কৰিছোঁ, খেতিৰ পৰা আনিছোঁ এইবিলাক। ভাবিলোঁ লাওৰ পাত আৰু ঠাৰিকেইডালেৰে আৰু শুকান মাছৰ সৈতে অলপ খাৰৰ দৰে অলপ বনাওঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মোৰ কিন্তু ভিডিঅ' কৰিবলৈ অকল মোবাইল কেমেৰা ইউজ কৰোঁ, তাত কোনো ষ্টেণ্ড নাই। মই অলপ নহৰু, জলকীয়া, পিঁয়াজ এইখিনি কুটি লৈছোঁ। শুকান মাছকেইটা অলপ ধুই লৈছোঁ, কম পৰিমাণে দিছোঁ, ধুই ধাই লৈছোঁ আৰু লাও পাতখিনিয়ে কাটি কুটি ধুই ধাই লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি শুকান মাছকেইটা ধুই থোৱাখিনি দিলোঁ, তাতে হালধিৰ গুড়ি, নিমখ অলপ দিলোঁ, দি লৈ অলপ ভাজি লৈ তাতে পিঁয়াজ, জলকীয়া, নহৰুখিনি দিলোঁ, দি এতিয়া অলপ ভাজি লৈ পাতখিনি দিলোঁ, দি লৈ অলপ ভাজি ল'লোঁ। গেছটো কম পাৱাৰৰ পৰা অলপ বঢ়াই ল'লোঁ ভাজাৰ কাৰণে। মই কিন্তু হাতেদি লৈ মোবাইলটো ধৰি ধৰিহে ভিডিঅ' কৰোঁ, মোৰ কোনো ষ্টেণ্ড নাই কিন্তু দেই এতিয়ালৈ। অলপ খাৰ দিলোঁ, চ'দা খাৰ, আমাৰ খোৱা চ'দাটো, অলপ পানী দি কিনে সিজিবলৈ দিছোঁ পাতখিনি, নহ'লে কেঁচা কেঁচা থাকিব যে। দি অলপ ঢাকনিখন লগাই দিওঁ। এতিয়া মই জুইৰ পাৱাৰটো ল' কৰি দিছোঁ। এয়া খাবলৈ ৰেডি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।